আজি আকৌ আহিছোঁ সৰুকৈ সৰু মাছৰ ব্লগ এটা বনাওঁ বুলি। আহকচোন আপোনালোকক দেখাওঁ কেনেদৰে বনাওঁ। মই সৰু মাছ আনিছিলোঁ, লোকেল মাছ, এয়া নদী মাছ হয়। তাকে ভালদৰে চফা কৰি হালধি নিমখ সানি পিনে লৈছোঁ। লগতে আমাৰ তেল অলপ দি দিছোঁ, কেৰাহীখন বহাই লৈছোঁ, তেলটো পকিছে আৰু ইয়াতে মই মাছটো ফ্ৰাই কৰোঁ। মাছটো ফ্ৰাই হৈ গ'ল সৰুখিনি, এতিয়া বাকী অংশ দি দিছে। এইটো চিনি পাইছে হয়, কি বুলি কয়, ইয়াৰ নাম হৈছে ঔটেঙা। ঔটেঙা কটা হৈ গ'ল। শুকান তেলতে পিঁয়াজ দি দিছোঁ। তেল চেল মই দিয়া নাই, শুকান তেলতে ঔটেঙা দি দিছোঁ। কাটি লোৱা পিঁয়াজবিলাকো দি দিয়া হৈছে। আৰু নিজৰ হিচাপত মই নিমখ দি দিছোঁ। এতিয়া মই ভাজি থৈ দিয়া মাছ সৰু সৰুখিনি দি দিছোঁ। সেইটো মই সৰু মাছে ঔটেঙা বনাওঁ। ভালদৰে ইয়াক মাছটো ফ্ৰাই কৰিলে দুটা ঔটেঙাটো দি দিব লাগে। এয়া মই এতিয়া দুপৰীয়া দালি অলপ আছিলে, দালিখিনি দি দিছোঁ। যিহেতু বচা দালি আছে দুপৰীয়া বনোৱা, এয়া দি দিছোঁ। কম পৰিমাণে পানী এবাৰ দি পেলাই দি দিছোঁ। পানী দি দিয়া হৈ গ'ল। এতিয়া ভালদৰে সাঁফৰখন দি গেছটো অকণমান বঢ়াই পিনে মাছ হৈ গ'ল। মান ধনিয়া বৰবা ছিটিয়াই দিছোঁ। এনেদৰে বনাই খাবচোন আপোনালোকেও, বৰ মজা লাগে খায়।